নমস্কাৰ মই মধুসূদন সুকে আপোনালোক সকলোকে লুকজুটি কলে স্বাগতম জনাইছো আজিও খুব ধুনিয়া কেজুমান কাপোৰ লৈ আহিছো ষ্টক ক্লিয়াৰ সেল হিচাপে যদি আপোনালোকৰ ভাল লাগে তেনেহলে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব স্ক্ৰিনত যেটো নম্বৰ দিয়া থাকে 9706333108 এই নম্বৰটোতে কাপোৰজো আছে নে নাই সবিশেষ জানি আপোনালোকে বুকিং লব পাৰিব যোৰহাট ডিস্ট্ৰিক্টৰ ভিতৰত কভাৰ কৰিব পৰা এৰিয়া হলে ক্যাশ অন ডেলিভাৰী ব্যৱস্থা আছে নহলে ডিটিডিসি থ্ৰুদি পঠিওৱা হ'ব অসমৰ ভিতৰত হলে আপোনালোকে কোনো ধৰণৰ এক্সট্ৰা শিপিং চাৰ্জ দিব নালাগে যদিহে আপোনালোক অসমৰ বাহিৰত হয় তেনেহলে এক্সট্ৰা শিপিং চাৰ্জ দিব লাগিব যোৱা ভিডিওটোত আপোনালোকে যথেষ্ট সহায় জনাইছে ভাল লাগিছে ধন্যবাদ আপোনালোকক আশা কৰো আজিৰ ভিডিওটো আপোনালোকে সহায় জনাব আৰু মোৰ ভিডিওসমূহ কাপোৰৰ কালেকচন কাপোৰৰ কোৱালিটি কাপোৰৰ দাম সকলোখিনি যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে প্লিজ অনুৰোধ কৰিম আপোনালোকে আমাৰ ভিডিওসমূহ শেয়াৰ কৰিব কমেন্ট কৰিব আৰু লাইক কৰিব তেনে আজি আৰম্ভ কৰিম খুব ধুনিয়া এজোৰ স্ল্যাব কটন হয় বিৰাতে এজোৰ ধুনিয়া স্ল্যাব কটন হয় একেবাৰে ৰিজনেবল প্ৰাইসত দি আছো নিশ্চয় আপোনালোকক আগৰ ভিডিওত জনাইছো যে আমি যিমানখিনি পাৰো আপোনালোকক ষ্টক ক্লিয়াৰ সেল হিচাপে একেবাৰে কম মূল্যত কাপোৰ আগবঢ়াম দেৰি নকৰিব সোনকালে ভাল লগা কাপোৰজোৰ বুকিং কৰিব আৰু আপোনালোকে যোৱা ভিডিওটোত এনেকুৱা হৈছে কাপোৰজোৰ স্ক্ৰিনশ্বট মাৰি পঠাইছে এড্ৰেছও দিছে কিন্তু ধৰ পেমেন্ট কৰা নাই পেমেন্ট নকৰাৰ পিছত আমি কাপোৰজোৰ যেহেতু ৰাখি থব নোৱাৰো আৰু আপোনালোকক বাৰে পেমেন্টৰ কাৰণে জোৰ কৰি থাকিব নোৱাৰো তো তাৰ আগতে আপোনালোকে যিগৰাকে জিজু কাপোৰ দিছিলে হে সেম কাপোৰজোৰ যদি বেলেগ একৰাকে বুকিং কৰি পেলাই যদি ধৰ পেমেন্ট কৰি দিছে তেনেহলে প্ৰথমে বুক কৰাজোৰ কেনসেল হৈ গৈছে তো তেনেকে কেবাগৰাকীকো আমি দিব পৰা নাই যেহেতু কোৱা হৈছে যে সোনকালে কৰিব পেমেন্টটো নকৰি পেলাই স্ক্ৰিনশ্বটটো মাৰি এড্ৰেছটো দি থলে আমি যেহেতু বুকিংটো নলও যেহেতু আমাক পেমেন্টটো দিয়াৰ আমি লোৱাৰ পিছতহে আমি যেহেতু বুকিংটো ফাইনেল কৰো হেতু কাৰণে কেবাগৰাকীকো আমি দিব পৰা নাই কাপোৰ তাৰ কাৰণে দুখিত যদি আপোনালোকৰ মন পছন্দৰ ভিতৰত আহে তেনেহলে দেৰি নকৰিব যেহেতু অফাৰৰ কাপোৰ হয় বেছি সময় নাথাকে আৰু একেজোৰ কাপোৰকে বিচৰা মানুহ বহুতখিনি থাকে হেতু কাৰণে কাৰণ যেহেতু আমি এটা পিছকে হজুৰ হিচাপে আমি নাৰাখো যেহেতু প্ৰত্যেকটো বস্তুৱে আমি দুপিস তিনি পিসকে সদায় ৰাখো কাৰণ বহুত বেছি ৰাখিলে এটো কমন একদম এটা ইউনিফৰ্ম টাইপ হৈ যায় আমি হেনেকুৱা ধৰণে কামবোৰ নকৰো আৰু কাপোৰো তেনেকুৱা ধৰণে আমি নাৰাখো এটা ডিজাইনত হয়তো আপুনি কালাৰ কন্ট্ৰাষ্ট আপুনি বেলেগ পাব কিন্তু এটা কালাৰ এটা ডিজাইনত খুব বেছি এজোৰ বা দুজোৰতকে আমি কাপোৰ নাৰাখো হেতু কাৰণে এজোৰ কাপোৰকে বিচৰা মানুহ বহুত থাকে আমি দিব নোৱাৰো যিগৰাকে প্ৰথম বুকিং কৰে তেওঁকে আমি কাপোৰ দিও হেতু কাৰণে দেৰি নকৰি সোনকালে বুকিং কৰিব খুব ধুনিয়া এজোৰ সক স্ল্যাব কটনৰ যোৱা পিংক কালাৰ থব কাপোৰজোৰ পিংকত হ'ব পিংকতে পিংক ফুল বসা দেখিছেনে এইখিনি আহিব সক সাইডৰ পাৰিখিনি আৰু গুটে গাতে কাপোৰজোৰ এনেকে ফুল বসা থাকিব খুব ধুনিয়া গৰমত পিন্ধিবলৈ কমফৰ্টেবল কাপোৰ হয় আপোনালোকে ধুই মেলি যেনেকুৱা ধৰণে পিন্ধিব কোনো শকত উখ মানুহৰ কাৰণে একো প্ৰবলেম নহয় আহল বহল ধুনিয়া আৰু কাপোৰৰ কোৱালিটিটো বিশেষকৈ ভাল যদি ভাল লাগিছে দেৰি নকৰি স্ক্ৰিনশ্বটটো মাৰি সোনকালে বুকিং কৰিব এইটো আহিব ব্লাউজৰ পিস এখন থাকিব মেখেলাখন দাম আহিব 700 টকা ভাল লাগিলে দেৰি নকৰিব দেই আকৌ এবাৰ কৈছো একেজোৰ কাপোৰকে বুকিং বহুতখিনি আহে এজোৰ আছে সক লাইট পাৰ্পল কালাৰ থব এজোৰ হ'ব লাইট পাৰ্পল কালাৰ তাতে এটো পিংক কালাৰ খুটাৰে ফুল বাছিছে এজোৰ খুব ধুনিয়া কাপোৰ হয় এতিয়া নামঘৰ সামঘৰলে যাবলে হক বা ডেইলি ইউজ কৰিবলে বা স্কুল কলেজ যি সকলে এনি টাইম চাকৰি কাৰণেও পিন্ধি যায় ঘৰত চাদৰ মেখেলা পিন্ধি থাকে সেই সকলে ল'ব পাৰে আৰু ডেইলি ইউজ কৰিব পাৰে ধুব পাৰে একোৱে প্ৰবলেম নহয় ধুনিয়া এজোৰ কাপোৰ হয় ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব দাম আহিব 700 টকা এখন আহিব সক মেখেলাখন এটো থাকিব ব্লাউজৰ পিস ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ সোনকালে যোগাযোগ কৰিব এজোৰ দেখুৱাম খুব এজোৰ বগাত দেখুৱাম ধুনিয়া কাপোৰ কোৱালিটিও যথেষ্ট ভাল এজোৰ সক বিৰাট ধুনিয়া এজোৰ কাপোৰজোৰ ভাদ মাহত বগা কাপোৰ বহুতেই বিচাৰে আপোনালোকে এতিয়া আগতীয়াকে অফাৰত থাকুতেই ল'ব পাৰে ইয়াৰ সক আসলটো যথেষ্ট ডাঙৰ হয় ইয়াৰ দেখিছেনে আসলটো যথেষ্ট ডাঙৰ হয় লাইট পাৰ্পল কালাৰ তাৰ মাজে এটো চকলেট কালাৰ মিনা আছে এটো আহিব আসলটো যথেষ্ট ডাঙৰ আসল আৰু গুটে গাতে এনেকে ফুলখিনি বসা থাকিব খুব ধুনিয়া এটো দেখিছেনে এটো এটা আসলৰ ওপৰত এটা এনেকুৱা ডিজাইন আছে তাৰ ওপৰত এনেকে বৰফি ডিজাইন আছে আৰু এটো তাৰ মাজে এটো মিনা কৰা হৈছে খুব ধুনিয়া এজোৰ কাপোৰ হয় এখন আহিব সৰি এইখিনি থাকিব সাইডৰ পাৰিখিনি
ধুনিয়া এযোৰ কাপোৰ ৰেডি টু ওয়্যাৰ যেতিয়া কৰিব কাপোৰযোৰ আৰু বেছি ধুনিয়া লাগিব এই কাপোৰযোৰ মূল্য হ'ব 980 rupees 980 টকা এবোৰ 1100 1150 হেনেকুৱা দামৰ আছিল আজি আপোনালোকে অফাৰত লাভ কৰিব 980 টকাত ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব মেখেলা পটিটো দেখিছে না যথেষ্ট ডাঙৰ আৰু ওপৰলে এনেকৈ সৰু সৰু ফুল বসা থাকিব এইটো আহিব ব্লাউজৰ পিছটো 980 টকা ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব আৰু এযোৰ তাত সেম ডিজাইনতে দেখুৱাম খালি কালাৰটো কন্ট্ৰাষ্টটো অকণমান বেলেগ হ'ব এযোৰ সব বগাতে আছে এটো খালি ব্ল্যাক নহয় দে এটো নেভি ব্লুত এটো পিংক হ'ব দেখিছে না আসলটো যথেষ্ট ডাঙৰ আৰু গুটে গাতে এনেকে ফুল বসা থাকিব গুটে গাতে এনেকে ফুল বসা থাকিব ইয়াৰ সাইডৰ পাৰিখিনি এইখিনি আহিব দাম একেই হ'ব 980 টকা ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব আৰু তাৰ ওপৰতে আপোনালোকে কোনো ধৰণৰ এক্সট্ৰা শিপিং চাৰ্জ আমাক দিব নালাগে খালি আপোনালোকে যেটো দাম কৈছো হেতু দামত আৰু আপোনালোকে কমাবলৈ না যাব যেহেতু আমি এক্সট্ৰা শিপিং চাৰ্জও নলও যিমানখিনি পাৰো আমি আপোনালোকক একদম সামান্য কিবা এটা ৰাখি যেহেতু কাপোৰ আপোনালোকলৈ আগবঢ়াইছো তাৰ পিছত যদি আপোনালোকে আকৌ কমৰ কথা কয় তেনেহলে আমাৰ অকণমান সুবিধা হয় এখন আহিব সক মেখেলাখনৰ দেখিছে নে কিমান ডাঙৰকে ফুলটো বসা আছে আৰু ওপৰলে এনেকে ফুল বসা থাকিব এইটো আহিব ব্লাউজৰ পিছটো এটো থাকিব ব্লাউজৰ পিছ ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব দামিকে হ'ব 980 টকা হেণ্ডলুমৰ দুজুৰমান মিক্স পাট দেখুৱাম হেণ্ডলুমৰ দুজুৰমান মিক্স পাট দেখুৱাম খুব ধুনীয়া এযোৰ কপাৰ কালাৰত আছে এযোৰ কপাৰ কালাৰত আছে খুব ধুনীয়া এযোৰ মিক্স পাটৰ জোৰা হয় এটো কপাৰতে কপাৰ কালাৰ এটা গুণা মাৰিছে আৰু এটো সিলভাৰ গুণা কপাৰ গুণাটো আপোনালোকে ধৰিব পাৰিছে নে নাই নাজানো কিন্তু এটো এটা গছা ডিজাইনত এটা লাইন কপাৰ কালাৰ আছে আৰু এটা সিলভাৰ আছে এটো আহিব আসলটো আৰু এটো সেলফ বৰ্ডাৰ টাইপৰ আহিব মাছটো অলপ খালি থাকিব আৰু দুটা সাইডে সক এনেকুৱা ধৰণে তিনটা লাইন দিয়া হৈছে এটো দেখিছে নে এনেকৈ তিনটা লাইন দিয়া থাকিব দুটা লাইন কপাৰ কালাৰত আহিব এটা সিলভাৰত আহিব হয়তো এতিয়া আপোনালোকে ভিডিওত এই দুটা কপাৰ কালাৰ যি দুটা গছা ডিজাইন দিয়া হৈছে হয়তো ধৰিব নোৱাৰিব পাৰে কিন্তু দুটা সাইডে দুটা কপাৰ কালাৰ আছে আৰু মাজত এটা সিলভাৰ আছে দুইটা সাইডে এনেকুৱা ধৰণে থাকিব এজোৰত আপোনালোকে সাইডৰ পাৰি লগাবলগীয়া নাই মাছটো প্লেন থাকিব খুব ধুনীয়া এযোৰ কাপোৰ ৰেডি টু ওয়্যাৰ যেতিয়া কৰিব খুব ধুনীয়া লাগিব এযোৰ আৰু বিৰাট ধুনীয়া এযোৰ কাপোৰ হয় কপাৰ কালাৰত আছে এইটো আহিব সব তাৰে ব্লাউজৰ পিছটো এইটো থাকিব ব্লাউজৰ পিছটো এখন আহিব তাৰে মেখেলাখন দহিটো আৰু মেখেলাখন সিলাই ব্লাউজটো সিলালেই হ'ব সাইডৰ পাৰি লগাবলগীয়া নাই এখন আহিব সব মেখেলাখন একদম হেণ্ডলুমৰ এখিনি মিক্স পাটৰ জোৰা হয় যিখিনি ৰাম দিয়াত আমাৰ বোৱা হয় ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব এযোৰ দাম হ'ব 2200 এইবিলাক 3000 ওপৰৰ কাপোৰ আছিল আজি আপোনালোকে লাভ কৰিছে 2200 টকাত খুব ধুনীয়া এযোৰ হেণ্ডলুমৰ মিক্স পাটৰ জোৰা হয় এযোৰ দেখুৱাম লাইট পাৰ্পল কালাৰত হ'ব এযোৰ খুব ধুনীয়া আৰু কাপোৰৰ কোৱালিটিটো যথেষ্ট ভাল কিন্তু দেই যিসকলে আপোনালোকে মিক্স পাটৰ আমাৰ পৰা কাপোৰ সংগ্ৰহ কৰি আছে তেওঁলোকে নিশ্চয় গম পায় কিছুমান মিক্স পাটৰ কাপোৰ পাৰলুমে হওক হেণ্ডলুমে হওক কাপোৰৰ কোৱালিটি ইমানেই ৰাফ থাকে আপোনালোকে কুচ দিলে কুচ নবহে কিন্তু এইবিলাক তেনেকুৱা কোৱালিটিৰ কাপোৰ নহয় এটো সব এটো লাইট পাৰ্পল কালাৰ তাতে এটো কপাৰ কালাৰ গুণা আৰু মাজে মাজে এটো সিলভাৰ মিনা কপাৰ কালাৰ গুণা সিলভাৰ মিনা আৰু গুটে গাতে সব এনেকৈ সৰু সৰুকে বিন্তি বুটা আছে এটা কপাৰ কালাৰ আৰু এটা সিলভাৰ খুব ধুনীয়া এযোৰ কাপোৰ হয় বিয়াত পিন্ধিব পৰাকে এযোৰ খুব ধুনীয়া কাপোৰ হয় আপোনালোকে পিন্ধিলে কাপোৰ এযোৰ পিওৰ নে মিক্স কোনেও ধৰিব নোৱাৰে আৰু চক আজিকালি ডিজাইনত যেনেকৈ পটিবিলাক সৰু সৰুকে ওলাইছে ন এটো সৰু সৰুকে দি আছে সিলভাৰ তাৰ মাজত এটো কপাৰ কালাৰ মিনা আছে খুব ধুনীয়া এযোৰ কাপোৰ হয় এযোৰ আপোনালোকে লাভ কৰিব 2350 টকা 2350 টকাত এযোৰ কাপোৰ লাভ কৰিব ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব এখন আহিব সক মেখেলাখনিয়া এখন আহিব মেখেলাখন যথেষ্ট ওপৰলৈকে ফুলখিনি বসা আছে দেখিছেনে বিন্দি বুটাটো যথেষ্ট ওপৰলৈকে বসা আছে এখন আহিব মেখেলাখন আৰু এটো থাকিব তাৰে ব্লাউজৰ পিছটো এটো ব্লাউজৰ হাতত আহিব একদম পাটৰ কাপোৰ যেনেকৈ ডিজাইন দিয়া থাকে হাতত তেনেকুৱা ধৰণে আছে
ভাল লাগিলে দেৰি নকৰি সোনকালে সোনকালে স্ক্ৰিনশ্বটটো মাৰি আমাৰ লগত যোগাযোগ কৰিব আৰু এযোৰ দেখুৱাম মিক্স পাটৰে যোৰা দেখুৱাম এযোৰ সব এযোৰ খুব ধুনিয়া ফিৰোজা ব্লু কালাৰত আছে ফিৰোজা ব্লু কালাৰত আছে আৰু এটো লেমন ইয়েলো ফুটাৰ এটো ফুল বাছিছে এটো আহিব আসলটো আৰু গুটে গাতে এনেকে সৰু সৰুকে ফুলখিনি বসা থাকিব আৰু এখিনি আহিব সাইডৰ পাৰিখিনি ৰেডি টু ওয়্যাৰ যেতিয়া কৰিব এখিনি কাপোৰ আৰু কাপোৰ কোৱালিটিটো ইমান ভাল একদম এটা পাটৰ কাপোৰৰে লুক দিব এখিনি আহিব সক সাইডৰ পাৰিখিনি খুব ধুনিয়া ভাল লাগিলে দেৰি নকৰি সোনকালে সোনকালে স্ক্ৰিনশ্বটটো মাৰি আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ মেখেলাখন অলপ হেভি হ'ব ইয়াৰ মেখেলাখন হেভি হ'ব এখন আহিব সক মেখেলাখন দেখিছেনে মেখেলাখন যথেষ্ট ওপৰলৈকে তলত এনেকে ঘনকে দি আছে আৰু ওপৰলে সৰু সৰুকে বুটা আছে একদম অকনমান জেগাহে খালি থাকিব যেটো খুচিব গুটে মেখেলাখন এনেকে ফুল বসা আছে দেখিছেনে খুব ধুনিয়া এযোৰ কাপোৰ হয় এখিনি আহিব সব তিনটা পটি ব্লাউজৰ হাতত এই কাপোৰযোৰ লাভ কৰিব 2400 টকাত এইবিলাক 3000 ৰ ওপৰ কাপোৰ আছিল আজি আপোনালোকে একেবাৰে কম মূল্যত লাভ কৰিছে ফ্ৰী শিপিংত খুব কম মূল্যতে এযোৰ কাপোৰ আপোনালোকে লাভ কৰিছে ভাল লাগিলে দেৰি নকৰি স্ক্ৰিনশ্বটটো মাৰি আমাৰ লগত যোগাযোগ কৰিব এতিয়া দুজোৰমান দেখুৱাই দিও মিহি টছৰ জোৰা দেখুৱাই দিও আপোনালোকক যেহেতু এটা লাহেকে বিয়াৰ সিজন আহিব বিয়াত পিনিব পৰাকে এযোৰ ধুনিয়া কাপোৰ এটো সক নীলাত আছে নীলা আৰু এটো গুনা মাজে মাজে গুনা আছে এটো আৰু এটা গুনা আৰু এটা খুটা এটো গোল্ডেন গুনা আৰু এটা খুটা এনেকে ফুল বসা আছে গুটে সাদৰখনতে এযোৰ খুব ধুনিয়া কাপোৰ একেবাৰে কম মূল্য লাভ কৰিব বিলাই একদম 3000 ৰ ওপৰ কাপোৰ আছিল খুব ধুনিয়া কাপোৰ হয় ভাল লাগিলে দেৰি নকৰি স্ক্ৰিনশ্বটটো মাৰি আমাৰ লগত যোগাযোগ কৰিব দেই এখন আহিব সব মেখেলাখন এখন আহিব মেখেলাখন এবো মিহি টছৰ জোৰা হয় এটো আহিব ব্লাউজৰ পিস এখন থাকিব মেখেলাখন ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব দাম আহিব 2580 টকা এখিনি আহিব তাৰে সাইডৰ পাৰিখিনিও যথেষ্ট ধুনিয়া সক ৰেডি টু ওয়্যাৰ যেতিয়া কৰিব খুব ধুনিয়া লাগিব 2580 টকা আৰু এযোৰ দেখুৱাম মিহি টছৰ এযোৰা চকলেট কালাৰত আছে মাজত এটো গুনা মিনা কৰিছে এটা গুনাৰে এনেকে এনেকে বৰফি ডিজাইনত মিনা কৰিছে এটো আহিব আসলটো আৰু গুটে গাজৰ এনেকে মানে গতে গাত এনেকে গছা ডিজাইনতে ফুলখিনি তোলা হৈছে এযোৰ ধুনিয়া কাপোৰ দাম একে হ'ব 2580 টকা ভাল লাগিলে স্ক্ৰিনশ্বটটো মাৰি যোগাযোগ কৰিব এটো আহিব সক ব্লাউজৰ পিসটো ধুনিয়া একদম ধুনিয়া আৰু পিনি কমফৰ্টেবল পাব মাৰটো যেহেতু কমকে থাকে মাৰ একেবাৰে কম থাকে পিনি আপোনালোকে গৰমতো আৰাম পাব এখন আহিব সক মেখেলাখন আৰু তাৰে এখিনি থাকিব ব্লাউজ এখিনি থাকিব সাইডৰ পাৰিখিনিও যথেষ্ট ধুনিয়া ভাল লাগিলে দেৰি নকৰি স্ক্ৰিনশ্বটটো মাৰি আমাৰ লগত যোগাযোগ কৰিব এতিয়া দুজোৰমান দেখুৱাই দিম একদম ধেমাজিৰ মাটিৰ হালত বোৱা দুলাই পাট বুলি কয় এটো দুলাই পাট বুলি কয় কাপোৰটোত খুব ধুনিয়া এটা সাইন থাকে পাটৰ কাপোৰত যেনেকা সাইন থাকে তেনেকে এটা সাইন থাকে খুব ধুনিয়া এযোৰ কাপোৰ গৰমত পিন্ধিবলৈ যথেষ্ট আৰাম ভাদ মাহৰ নামঘৰ মেল মিটিং অফিস যিকোনো ঠাইলৈকে আৰামত পিন্ধি যাব পৰা এযোৰ কাপোৰ দুলাই পাট বুলি কয় এটো আহিব আসলটো আৰু গুটে গাতে এনেকে দেখিছেনে এনেকে এনেকুৱা ধৰণে কেজ বসা থাকিব এটো আছে অৰেঞ্জ আৰু অৰেঞ্জ গ্ৰীন হোৱাইট ব্লু এনেকে থাকিব এখন আহিব সাদৰখন ইয়াৰে ব্লাউজৰ পিস আৰু সাইডৰ পাৰি নাথাকে আপোনালোকে যিকোনো কন্ট্ৰাস্ট এটা ব্লাউজ মিলাই পেলাই পিন্ধিব পাৰে খুব ধুনিয়া কাপোৰ এবিলাকৰ দাম আছিল 2200 কিন্তু আজি আপোনালোকে লাভ কৰিছে 1850 টকাত 1850 rupees ধেমাজিৰ মাটিৰ হালত বোৱা দুলাই পাটৰ জোৰা হয় ভাল লাগিলে দেৰি নকৰি স্ক্ৰিনশ্বটটো মাৰি আমাৰ লগত যোগাযোগ কৰিব তাৰে আৰু এটা দেখুৱাম এটো ৰেডত এটো দেখুৱাম ৰেডত গৰমত পিন্ধি কিন্তু আৰাম পাব দে আৰু এবিলাক আপোনালোকে যেনেকে তেনেকে ধুই মেলি পিন্ধিব পাৰিব একেবাৰে মাটিৰ হালত বোৱা কাপোৰ হয়
এনেকৈ চাওক এটা গ্ৰীণ এটা ৰেড এনেকৈ কেচ বচা থাকিব আৰু এইটো আহিব আঁচলটো এইটো থাকিব আঁচলটো ধুনীয়া কাপোৰ হয় এখন আহিলে চাদৰখন যেহেতু কৈছো যে ইয়াতে ব্লাউজৰ পিস আৰু সাইডৰ পাৰি নাথাকে দহিটো কৰি আপোনালোকে মেখেলাখন চিলাই যিকোনো কন্ট্ৰাস্ট ব্লাউজৰ লগত পিন্ধিব পাৰিব এখন আহিব সক মেখেলাখন এখন থাকিব মেখেলা ভাল লাগিলে স্ক্ৰিনশ্বটটো মাৰি আমাৰ লগত যোগাযোগ কৰিব দাম একেই হ'ব 1850 টকা ইমান কম দামত আৰু আপোনালোকে এখিনি নাপায় কাপোৰ যেহেতু একেবাৰে মাটিৰ শালত বোৱা বিলাক কাপোৰ হয় নিশ্চয় গম পাই যে মাটিৰ শালত বোৱা কাপোৰৰ দামটো এনেও বেছি হয় এজু সক ৰেডতে আছে ৰেডত ইয়াত ইয়েলোটো অলপ বেছিকে আছে ইয়েলো ৰেড হোৱাইট গ্ৰীণ এনেকৈ আহিব এইটো আহিব আঁচলটো গুটে গাতে এনেকৈ সৰকে কেচ বসা থাকিব আৰু এটো আপোনালোকে যদি মাল্টি কালাৰ এনেকৈ বুটাটো বাছি লয় 4টা মান ইয়েলো 4টা মান ৰেড খুব ধুনিয়া লাগিব এটা মানে হেভি লুক এটা দিব দহিটোও কাপোৰজোৰ এটা ধুনিয়া লুক দিয়ে যদিহে দহিটো আপোনালোকে মানে কৰিব জানে খুব ধুনিয়া লাগে কাপোৰ কালাৰ কন্ট্ৰাস্টৰ লগত মিলাই যদি দহিটোখিনি বনোৱা হয় তেনেহলে খুব ধুনিয়া এটা হেভি লুক দিয়ে কাপোৰত এজো আপোনালোকে ৰেড বা ইয়েলো যিকোনো এটা কালাৰ কন্ট্ৰাস্টৰ লগত ব্লাউজ পিন্ধিব পাৰে হেভি দহি বাটিলে কাপোৰজোৰ আৰু এটা হেভি লুক দিব 1850 টকা ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব আজি একজোয়ে কাপোৰ দেখালো এবাৰো যদি আপোনালোকে সহাৰি জনাই তেনেহলে নেক্সট আকৌ খুব ধুনিয়া ধুনিয়া কেঁচাপাত কটন নুনি কটন এনেকুৱা কাপোৰ আপোনালোকলৈ লৈ আহিম একদম গৰমত পিন্ধিব পৰা একেবাৰে ৰিজনেবল প্ৰাইজত বহুত কমত আপোনালোকক ফ্ৰী শিপিংত আমি কাপোৰ আগবঢ়াই আছো আপোনালোকে দেৰি নকৰিব যেহেতু সিজন যেতিয়া আহিব লাহে লাহে যেতিয়া পূজা সময় পাবহি বিহু নহয় বিয়া আহিব কাপোৰ বিলাকৰ দাম বিলাক বাঢ়ি যাব নতুন কাপোৰ যেতিয়া ওলাব এখিনিও আমি আপোনালোকক কোনো বেয়া বা ডিফেক্ট এনেকুৱা ধৰণৰ কাপোৰ দিয়া নাই যেহেতু আমি ষ্টক ক্লিয়াৰ কৰি আছো যে আমি যেহেতু নতুন কাপোৰ সোমোৱাব লাগিব হেতু কাৰণে একেবাৰে কম মূল্যত আপোনালোকক কাপোৰ আগবঢ়াইছো ভাল লাগিলে দেৰি নকৰিব আৰু আকৌ এবাৰ ক যি সকলে মোৰ ভিডিওটো বা মোৰ চেনেলটো ভিডিওসমূহ চাই আছে চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ অনুৰোধ কৰিম আপোনালোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লয় আৰু লাইক কমেন্ট শেয়াৰ কৰিব আৰু আপোনালোকে নতুনকৈ যি সকলকে কাপোৰ লৈ আছে কাপোৰ কোৱালিটি কেনেকুৱা পাইছে প্লিজ এটা কমেন্ট কৰি জনাব আমি এদিনত ইয়াতকেও বহুত বেছি ধৰক কাপোৰ দেখুৱাব পাৰো কিন্তু যিমানে বেছিকে দেখুৱাও ভিডিওটো হিমানে দীঘল হৈ যায় দীঘল হৈ গলে আমাৰো কিছু ক্ষেত্ৰত অলপ অসুবিধা হয় আৰু আপোনালোকৰো হয়তো 20-25 মিনিট ভিডিও এটা চাই থকা ধৈৰ্যও নাথাকে সময়ও নাথাকে বহুতখিনি কথা আহি পৰে হেতু কাৰণে 15-16 বা মিনিট বা 12 মিনিট মানৰ ভিতৰত আমি যিমানখিনি পাৰো কাপোৰ দেখুৱাবৰ কাৰণে চেষ্টা কৰো তেনেহলে মই মতিসুতা আছে আপোনালোক সকলোকে লোকজুতি কলে স্বাগতম জনাই আজি ভিডিওটো মই ইমানতে সামৰিছো ধন্যবাদ